হে গাইজ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এটা নতুন ভিডিঅ'লৈ। আজি আমাৰ ককাৰ 10তম মৃত্যু বাৰ্ষিকী হয়। তো সেই উপলক্ষে মানে ভাগৱত পাঠ দিয়া হ'ব। তো সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। তো মোক কাৰ্য দিছে কি তামোল পাণ পাৰিবলৈ। তো মই মাতিলোঁ প্ৰণৱ ভাইক তামোল পাণ পাৰিবলৈ। তেওঁ এইফালে গেম খেলি আছে, ফিফা লাভাৰ হয়। তো গাইজ এইফালে আমাৰ ঘৰৰ মানে পিছফালে এইটো কলৰ বাগান হয়, কাঁচকলৰ। তো চাব পাৰে কাঁচকলৰ পুলি মানে বহুত দিছে। তো এইফালে চৰা ধৰিছে, এইফালে এটা চৰা আছে। তো এইফালে আমাৰ প্ৰণৱ ভাই পাণ পৰাত ব্যস্ত হৈ আছে। তো প্ৰণৱ ভাইক তুলি দিলোঁ গাছত পাণ পাৰিবলৈ, আমাৰে গছ হয়। তো প্ৰথমেতো এইখন তিৰপালে দিলে। তো তিৰপালখন টনাৰ পিছত দেখিলে যে সৰু হৈ গ'ল, যাৰ বাবে এতিয়া ডাঙৰ তিৰপাল এখন আনিব। তো এইফালে এতিয়া সময় গ'ল 11:22। চ' কাম সকলোৱে কৰি আছে। তো ৰ'দ চাব পেলাই মানে ৰ'দ তামাম দিছে বাহিৰৰ ফালে, মানে গৰমত থাকিব পৰা অৱস্থা নাই এতিয়া। তো আমি এতিয়া মানে যিখন তিৰপাল আছে সেইখন আগত ওপৰত দি দিওঁ, তাৰপিছত আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু তোৰ শেষত এখন ডাঙৰ তিৰপাল পাৰি দিলোঁ, মানে সৰু তিৰপালখন বহুত সৰু হৈছে। চাওক এইফালে আমাৰ প্ৰণৱ ভাইয়ে তো এইফালে আমাৰ প্ৰণৱ ভাইয়ে বডি দেখাই আছে ছোৱালীবোৰক ফিদা কৰিবলৈ। আপোনালোকে ইমান সময় চাব নালাগে, মই 1 2 3 কৰি চুটকে বজাই দিম আৰু এইখন টনা হৈ যাব। তো 1 2 8 মানে গা পা আছে ৰেডি হ'লোঁ। এতিয়া মানে হঠাৎ বাংলা যাবলৈ হ'ল, কাৰণ সৰু নিমকি আনিবলৈ। তো এইফালে ভাই আৰু মই গৈ আছোঁ। বাংলাদেশত যেনেকৈ হানি প্ৰিলেণ্ড ফেমাছ, তেনেকৈ আমাৰ অসমতো আল্ট্ৰাবাছ বহুত ফেমাছ, কাৰণ প্ৰতি 1 মিনিটৰ মূৰে মূৰে এইখনকৈ আল্ট্ৰাবাছ আহি থাকে। এইফালে লৈ আহিলোঁ কাটা নিমকি আৰু স্প্ৰাইটৰ এটা সৰু বটল। এতিয়া গৈ আছোঁ ঘৰৰ পিনে। এইফালে ভাগৱত পাঠ কৰাৰ বাবে মানে বহিবৰ ব্যৱস্থা কৰি দিয়া হৈছে। এইফালে হঠাৎ আকৌ দোকান যাব লগা হ'ল নেমুৰ বাবে, মানে সকলোকে নেমু দিয়াৰ ব্যৱস্থা কৰিম ভাবিছোঁ। ভাগিনী তো হে গাইজ সকলোবিলাক হৈ গ'ল, মানে কাম চাম সকলোবিলাক খোৱাৰ হৈ গ'ল। এতিয়া ভাগৱত পাঠ আহিছে। তো এতিয়া নাম মানে ভাগৱত পাঠ পৰিব। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আর তোমার মঙ্গল হোক গৃহে যাও ফিরে, জীবের আশ্রয় কৃষ্ণ ভজিবে তাহারে। আরে ভগবান ভক্ত তুমি অতি শ্রেষ্ঠ জন, লোহবর দিন তব যাহা চাহে। বুঝি কি তুই বনত যাবা নালাই, মুই একটা তো কথা কই, তুই মোর কথাটা শুন। মানে তুই ঘরত যা, ঘরত যা তো কি লাগে, তোর মনে কি চাই, তুই ওইটা বর্ষা মুই তো বুঝি তোর খুশি মনে যেটা তোর ভাল, ওই বোটটা চা, মুই তো ওই বোটটা দেওয়া ভাল। তো এইফালে মাজে সময়ে খোৱা লোৱাৰ ব্যৱস্থাটো দেখিব লাগে, কিমান ধৰা পাৰিলে নে পাৰিল খোৱা লোৱা। ইয়াত বনাই আছে দালি, মানে মুগ দালি বনাই আছে। এইফালে যিয়ে খুন্তি দিয়ে লৰাই দিছে। তো গাইছ এইফালে মোৰ ৰূপটো চাব পাৰে। চ' ভাগৱত পাঠ ইয়াত চলি আছে। তো অকণমান পিছত ভাগৱত পাঠটো শেষ পাব। তো শেষ পোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। এই গাইছ ভিডিঅ'খিনি ইমানেই আছিল, মানে ভাগৱত পাঠ হোৱাৰ পিছত সকলোকে খোৱা দোৱা কৰি গুচি গ'ল। তো ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ বহুত কাম আছিল। তো ভিডিঅ'টো যদি ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। তেতিয়া টাটা বাই বাই, নেক্সট ভিডিঅ'লৈ ৱেইটিং কৰক।